আপোনালোকে গাইজ ভিডিঅ'টো স্কিপ নকৰিবচোন গাইজ, কাৰণ গাইজ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় গাইজ, আৰু এনেকৈ কণ্টেণ্ট ক্ৰিয়েটাৰ হ'বা গাইজ ইমান সহজ নহয়। সেইকাৰণে আপোনালোকে যোনে যোনে মোৰ এই কষ্টটো বুজি পায় তেওঁলোকেহে গম পাব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবচোন, আৰু ভাল লাগিলে এটা ভিডিঅ'টোত লাইক কৰি কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ভ্লগ ভিডিঅ'লৈ। আজি মানে মই আপোনালোকক এটা কথা ক'ম, আৰু যদি আপোনালোকে মোৰ এই কথাটো বুজি পাইছে, মানে ভাষাটো বুজি পাইছে, তেতিয়াহ'লে আপোনালোকে এবাৰ কমেণ্ট কৰি দিব। তো মই গম নাপাওঁ ন গাইজ, মোৰ ভিডিঅ'টো অসমৰ পৰা মানুহে চাই নে অসমৰ বাহিৰৰ পৰা চায়, আৰু মই যি অসমীয়া ভাষা কওঁ মোৰ কথা বুজি কোনোবা পায় আৰু নাপায় তাততো মই কোনো গম নাপাওঁ না। সেইকাৰণে সুধিছোঁ, আপোনালোকে যদি মোৰ কথাটো বুজি পাইছে তেতিয়াহ'লে কমেণ্টত ক'বচোন এবাৰ, আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু গাইজ আজি হ'ল 28 তাৰিখ, আজি আপোনালোকে ভিডিঅ' পাব, আৰু আজি হ'ল শনিবাৰ। তো অহা গাইজ 2 দিন আপোনালোকে ভিডিঅ' নাপায়, মানে আজি ৰবিবাৰ আৰু সোমবাৰে আপোনালোকে ভিডিঅ' নাপায়। তো মঙলবাৰে ভিডিঅ' পাব, মানে গাইজ মই সপ্তাহত 3টাকৈ ভিডিঅ' আপলোড কৰিম গাইজ এতিয়া। মানে গাইজ মই মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ভিডিঅ' আপলোড দিম। তো ডেইলি ভিডিঅ' আপলোড দিয়া ইমান সহজ নহয় না, আৰু যদি আপোনালোকে কয় তেতিয়াহ'লে মই ডেইলি ভিডিঅ' আপলোড দিব চেষ্টা কৰিম। মইতো চেনেল ষ্টাৰ্ট কৰোঁতে প্ৰথমতে ডেইলি ভিডিঅ' আপলোড দিছিলোঁ। তো সেইকাৰণে আপোনালোকে যদি ডেইলি ভিডিঅ' চাব ইচ্ছা আছে তো লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু কমেণ্টত ক'বচোন এবাৰ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। তো জয় অসম, জয় জুবিন দা, ধন্যবাদ।